ৰাহুল গান্ধীয়ে হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। সংবিধানে ভোটাধিকাৰ দিছে, মোদী শাহে তাক কাঢ়ি লৈছে। নিৰ্বাচন আয়োগ আৰু বিজেপিৰ মাজত আছে পাৰ্টনাৰশ্বিপ। বিজেপি আৰু আয়োগে একেলগে ভোট চুৰি কৰি আহিছে। মোদী শাহক ভোট চুৰিত সহযোগ কৰিছে নিৰ্বাচন আয়োগৰ আয়ুক্তই। বিৰোধীৰ নতুন শ্লোগান হৈছে ভোট চোৰ গাদী চোৰ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ দাবী বিজেপি আৰু নিৰ্বাচন আয়োগৰ মাজত আছে পাৰ্টনাৰশ্বিপ। বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাৰ তৃতীয় দিনা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে অংশীদাৰত্ব আছে নিৰ্বাচন আয়োগৰ। নৱাদাৰ ভগত সিং চকৰ এখন ৰাজহুৱা সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় বিজেপি আৰু নিৰ্বাচন আয়োগৰ মাজত অংশীদাৰত্ব আছে। তেওঁলোকে একেলগে ভোট চুৰ কৰি আহিছে। সংবিধানে ভোটাধিকাৰ দিছে, যি অধিকাৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু নিৰ্বাচন আয়ুক্তই কাঢ়ি লৈ গৈছে। তেওঁ আৰু কয় যে নিৰ্বাচন আয়োগৰ লগতে বিজেপিয়ে মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু মধ্যপ্ৰদেশত ভোট চুৰ কৰিছে। ৰাহুল গান্ধীৰ অভিযোগ যে মহাৰাষ্ট্ৰত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ মাজৰ ভাগতে নিৰ্বাচন আয়োগে প্ৰায় 1 কোটি নতুন ভোটাৰৰ সৃষ্টি কৰিছিল। যেতিয়া আমি এই 1 কোটি নতুন ভোটাৰ কোন বুলি সুধিলো তাৰ কোনো উত্তৰ নাছিল নিৰ্বাচন আয়োগৰ হাতত। আমি যেতিয়া ভিডিঅগ্ৰাফীৰ দাবী কৰিলো তেতিয়া তেওঁলোকে আইন সলনি কৰিলে। এতিয়া বিহাৰত ভোটাৰ তালিকাৰ স্পেচিয়েল ইন্টেনচিভ ৰিভিজনৰ জৰিয়তে বিজেপি আৰু নিৰ্বাচন আয়োগে ভোট চুৰি কৰি আছে। আমি তেওঁলোকক ভোট চুৰি কৰি হাৰি যাবলৈ নিদো। কথিত ভোট চুৰি প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰি গান্ধীয়ে আঙুলিয়াই দি কয় যে প্ৰথমে ভোটাৰ কাৰ্ড কাঢ়ি লোৱা হ'ব, তাৰ পিছত আদানী আৰু আম্বানীক ৰেচন কাৰ্ড আৰু মাটি দিয়া হ'ব। এই দেশখন কেইজনমান উদ্যোগপতিৰ নহয়, এই দেশখন হৈছে যুৱক যুৱতী, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ। কিন্তু এতিয়া এই দেশ আদানী আম্বানীৰ বাবে তেওঁলোকে এৰি দিছে। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে স্থানীয় এজন কৃষক সুবোধ কুমাৰক তেওঁৰ কাহিনী কবলৈ কয়। তেওঁ ৰাহুল গান্ধীক কয় যে 2024 চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভোটদান কৰিছিল যদিও তেওঁৰ নাম খচৰা তালিকাৰ পৰা কৰ্তন কৰা হৈছে। তেওঁৰ কথাকে উদাহৰণ হিচাপে লৈ গান্ধীয়ে কয় যে এনে বহু ভোটাৰ আছে যাৰ নাম পূৰ্বতে ভোটাৰ তালিকাত আছিল আৰু এতিয়া কৰ্তন কৰা হৈছে। जनता को बताओ आपके साथ क्या हुआ? मेरा नाम वोटर लिस्ट में काट दिया गया है और मैं अगला लोकसभा में भी वोट दिया हूं और पोलिंग एजेंट रहा हूं। बोलो बोलो बोलो। तो मैं लोकसभा में पोलिंग एजेंट भी था और मेरा नाम सुबोध कुमार, पिता से स्वर्गीय श्यामली सिंह हुआ। मैं महरथ ग्राम का निवासी हूँ, खेती करता हूँ। ऐसे बिहार में लाखों लोग हैं जिन्होंने वोट दिया, वोटर लिस्ट में नाम था और उनका नाम वोटर लिस्ट से काट दिया गया। भाई और बहनों, इलेक्शन कमीशन और बीजेपी के बीच में पार्टनरशिप चल रही है। ये मिलकर वोट चोरी कर रहे हैं। इस बात से आप सहमत हैं? बिहार इस बात से सहमत है? ये आपका अधिकार है, संविधान आपको ये देता है। इसके लिए आप लड़े हो, आप मेहनत करते हो और ये नरेंद्र मोदी, अमित शाह और इलेक्शन कमिश्नर मिलकर आपसे छीन रहे हैं। और मैं तेजस्वी और यहां जो बाकी नेता खड़े हैं, हम उनसे कहना चाहते हैं कि हम आपको बिहार का एक वोट नहीं चोरी करने देंगे, एक वोट नहीं चोरी करने देंगे। ইপিনে এই জনসভাত উপস্থিত থাকি বিহাৰৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱেও বিজেপিৰ সৈতে মিলি নিৰ্বাচন আয়োগে ভোটাধিকাৰ কাঢ়ি লোৱাৰ নিকৃষ্ট কামত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে। তেজস্বীয়ে কয় তেওঁলোকে ভোটাধিকাৰ কাঢ়ি লৈছে, বহু নাম কৰ্তন কৰিছে আৰু জীয়াই থকা লোকক মৃত বুলি ঘোষণা কৰা হৈছে। 20 বছৰ ৰাজ্যত শাসন কৰা এই বিপদজনক চৰকাৰক বিহাৰৰ ৰাইজে শিক্ষা দিব। মোৰ খুৰা নীতিশ কুমাৰ যি অচেতন অৱস্থাত আছে, তেওঁ বিহাৰক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। তেজস্বী যাদৱে জনসভাক সম্বোধি এইদৰে কয়। তেজস্বী যাদৱে লগতে আগন্তুক লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীক দেশৰ প্ৰধানমন্ত্ৰীৰূপে প্ৰক্ষেপো কৰা হ'ব বুলিও কয়।
ইপিনে ইণ্ডিয়া ব্লকৰ সাংসদসকলে আজিও সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে পোষ্টাৰ লৈ বিৰোধী সাংসদসকলে ভোট চোৰ গাদী চোৰ শ্লোগানেৰে সংসদ ভৱন উত্তাল কৰি তোলে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।